চৰকাৰী ঘৰৰ তৰফৰ পৰা একো নতুন আপডেট আহিলে যিসকল ব্যক্তিৰ 2018 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে সেইসকলে কিন্তু প্ৰথম ইনষ্টলমেণ্ট অথবা ছেকেণ্ড ইনষ্টলমেণ্টখন শ্ব' হৈ গৈছে, কিন্তু আপোনালোকৰ টকাখন একাউণ্টত সোমোৱা নাই। এইখন টকাখন আপোনালোকৰ একাউণ্টত কেতিয়া সোমাব আজিহে আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ পৰিষ্কাৰ দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰ লগতে আপোনালোকৰ এখন ভেৰিফিকেশ্যন কৰিব লাগিব। যিসকল ব্যক্তিৰ 2018 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে সেইসকলে এখন ভেৰিফিকেশ্যন কৰিব লাগিব, আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত কিন্তু আপোনাৰ টকাখন সোমাব। তেনেক্ষেত্ৰত বলক আপুনি কেনেকৈ ভেৰিফিকেশ্যন কৰিব আৰু ভেৰিফিকেশ্যন কৰাৰ কাৰণে আপোনাক কি কি ডকুমেণ্টছ লাগিব। ডিয়াৰ ভিউৱাৰ্ছ, প্ৰথমতে আপোনালোকে দেখিব আপোনালোকৰ যিসকল ব্যক্তি 2018 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নেমখন অন্তৰ্ভুক্ত হৈ আছে সেইসকলে টকাখন কেতিয়া পাব। ডিয়াৰ ভিউৱাৰ্ছ, যিসকল ব্যক্তি 2011 চনৰ চেঞ্চাছ অনুসৰি যিসকল ব্যক্তিৰ লিষ্টত নাম আছিল চৰকাৰী ঘৰৰ সেইসকলৰ যদিহে চৰকাৰী ঘৰৰ টকাখন পোৱা সম্পূৰ্ণ হৈছে তেনেক্ষেত্ৰত আপোনালোকে কিন্তু লাভ কৰিব পাৰিব। যিসকল ব্যক্তি 2011 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নেমখন অন্তৰ্ভুক্ত হৈ আছে কিন্তু বহুতেই কিন্তু চৰকাৰী ঘৰটো পোৱা নাই আৰু বহুতেই পাইছে, তেনেক্ষেত্ৰত আপোনালোকে দেখা পাব 2022 ভিতৰত সম্পূৰ্ণকৈ 2011 চনৰ যিসকল লিষ্টত নাম আছিল সেইসকল লিষ্টত নাম থকাসকলে সম্পূৰ্ণকৈ ঘৰটো পাই যাব। পাই যোৱাৰ পিছত যিসকল 2023 আৰম্ভ হ'ব সেইখন ঘৰত আপোনালোকে লাভ কৰিব পাৰিব 2,70,000 টকা, আৰু এইখন ঘৰত যিসকলৰ 18 চনৰ লিষ্টত নাম আছিল সেইসকলে কিন্তু লাভ কৰিব 2,70,000 টকা। আৰু তেওঁলোকৰ ঘৰৰ ডিজাইনটো অলপ বেলেগ ধৰণৰ হ'ব। তেওঁলোকৰ ঘৰৰ ডিজাইনটো কিন্তু খুবেই ভালেই হ'ব। আগলৈ আপোনালোকে ডিজাইনটো দেখা পাইছে, যদি আপোনাৰ ডিজাইনটো এতিয়ালৈকে দেখা নাই তেনেক্ষেত্ৰত আপোনালোকৰ সুবিধাৰ্থে ডেছক্ৰিপশ্যন বক্সত লিংক দি থ'ম, সেইখন লিংকত ক্লিক কৰি আপোনালোকে সেইখন ভিডিঅ'ৰ মাধ্যমত কিন্তু আপোনালোকে চাব পাৰিব সেইখন নতুন চৰকাৰী ঘৰৰ ডিজাইনটো। এতিয়া বলক প্ৰথমতে আপোনালোকে এটা বস্তু দেখাই দিওঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব www.pmuyz.nic.in। আপোনালোকে কেনেকৈ ভেৰিফিকেশ্যনটো কৰিব আৰু আপোনালোকৰ ভেৰিফিকেশ্যন কৰাৰ সময়ত কি কি ডকুমেণ্টছ লাগিব। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকৰ ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনালোকৰ একাউণ্টটো লাগিব। তাৰ লগতে আপোনালোকৰ এইখন কিন্তু অলৰেডি আগতে ভেৰিফিকেশ্যন হৈ গৈছিল। আপোনালোকে কিন্তু ঘৰে ঘৰে আহি এইখন ভেৰিফিকেশ্যন কৰি লৈ গৈছে, আৰু কিছুমানে ভাবি পাৰে এইখন ভেৰিফিকেশ্যনটো অলৰেডি আগতে হৈ গৈছে। ডিয়াৰ ভিউৱাৰ্ছ, এইখন ভেৰিফিকেশ্যন হয় আগতে হৈ গৈছে, কিন্তু কিছুমানে দেখা পাব ঘৰৰ ফটোটো মাৰি লৈ গৈছে কিন্তু এতিয়ালৈকে আপোনাৰ টকাখন পোৱা নাই। কিছুমানে ভাবিব পাৰে যে এইখনত যেতিয়া আপুনি ষ্টেটাছখন চেক কৰাৰ সময়ত আপোনালোকে দেখা পাব আপোনালোকৰ প্ৰথম ইনষ্টলমেণ্ট অথবা ছেকেণ্ড ইনষ্টলমেণ্টখন আপোনালোকে পাইছে বুলি দেখায়, কিন্তু আপোনালোকৰ টকাখন এতিয়ালৈকে পোৱা নাই। তেনেক্ষেত্ৰত বৰক আপোনালোকে কেনেকৈ চেক কৰিব অথবা কেনেকৈ ভেৰিফিকেশ্যনটো কৰিব। আপোনালোকৰ একাউণ্ট লাগিব আৰু আপোনালোকৰ জব কাৰ্ডটো লাগিব। সেয়েহে যদি আপোনালোকে এইখন ভেৰিফাই অলৰেডি কমপ্লিট হৈ গৈছে তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু তাৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ডটো কিন্তু লিংক কৰিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক নকৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ টকাখন নোসোমাব। এইখন কিন্তু আগতে কৈ দিছোঁ, যিসকল ব্যক্তিয়ে আগষ্ট মাহৰ ভিতৰত সেইখন ভেৰিফিকেশ্যন নকৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে পিছত চৰকাৰী ঘৰৰ টকাখন লাভ কৰিব নোৱাৰিব। আৰু চৰকাৰী ঘৰৰ এখন নতুনকৈ লিষ্ট প্ৰকাশ পাইছে, যিখন লিষ্টত আপোনালোকৰ যদিহে ভেৰিফিকেশ্যন হৈছে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে চাব পাৰিব, আৰু যদিহে আপোনালোকৰ ভেৰিফিকেশ্যনটো হোৱা নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকে চাব পাৰিব। ডিয়াৰ ভিউৱাৰ্ছ, চৰকাৰী ঘৰৰ এখন নতুন লিষ্ট প্ৰকাশ পাইছে। এইখন লিষ্ট আপোনালোকে পাব আপোনালোকৰ পঞ্চায়তত গৈ। পঞ্চায়ত যোৱাৰ পিছত আপোনালোকে সেইখন লিষ্টত চাব। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেনেক্ষেত্ৰত আপোনালোকে এখন জেৰক্স কৰি লৈ ল'ব। জেৰক্স কৰি লৈ লোৱাৰ পিছত আপোনালোকে ঘৰতে ৰাখি দিব, কিয়নো আপোনালোকৰ পিছত যদি আপোনাৰ লিষ্টত নাম থাকে তেনেক্ষেত্ৰত আপোনালোকৰ পিছত কিন্তু ঘৰখন নাপাব পাৰে। কিয়নো আপোনালোকৰ সেইখন লিষ্টৰ পৰা যদিহে নামখন কৰ্তন হৈ যায় তেনেক্ষেত্ৰত আপোনালোকে কেনেকৈ গম পাব। পিছত আপোনালোকে ক'ব যে এইখন লিষ্টত মোৰ নাম আছিল, এতিয়া কিন্তু মোৰ নামটো নাই। তেনেক্ষেত্ৰত আপোনালোকে কিন্তু ঘৰখন ক্লেইম কৰিব নোৱাৰিব। যদি আপোনালোকে সেইখন লিষ্টটো ঘৰত আনি ৰাখি দিয়ে তেনেক্ষেত্ৰত পিছত আপোনালোকে পঞ্চায়ত গৈ আপোনালোকে ঘৰখন ক্লেইম কৰিব পাৰিব। আৰু তাৰ লগতে আৰু এটা লিষ্ট প্ৰকাশ পাইছে, যিটো লিষ্টৰ মাধ্যমত আপোনালোকৰ যিসকল ব্যক্তি 2018 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছিল সেইসকল যদিহে আধাৰ লিংকটো হোৱা নাই তেনেক্ষেত্ৰত আপোনালোকৰ আধাৰ লিংকটো হৈ গৈছে। তেনেক্ষেত্ৰত আপোনালোকে কিন্তু সেইখন লিষ্টত যাই চাব পাৰে। যদি আপোনালোকৰ আধাৰটো লিংক হৈছে তেনেক্ষেত্ৰত কিন্তু আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাই, আৰু যদিহে লিংক হোৱা নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকে অতি সোনকালে লিংক কৰি ল'ব। তেনেক্ষেত্ৰত বৰক আপোনালোকে এটা প্ৰচেছটো দেখাই দিওঁ। আপোনালোকৰ সেইখন যিখন লিষ্ট আনিব, লিষ্টটো অনাৰ পিছত আপোনালোকৰ মেম্বাৰ ডিটেইলছটো কেনেকৈ চেক কৰিব। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে এইখন পেজত কেনেকৈ আহিব। আপোনালোকৰ সুবিধাৰ্থে এইখন পেজৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, সেইখন লিংকত ক্লিক কৰি দিলে কিন্তু আপোনালোকে এইখন পেজত আহিব পাৰিব। এইখন পেজত অহাৰ পিছত দেখাব আপোনালোকৰ ইয়াতে থ্ৰী লাইনত ক্লিক কৰি দিব। দি দিয়াৰ পিছত তলতে স্ক্ৰল ডাউন কৰি দেখাব ইয়াতে কেইটামান অপশ্যন আছে। ইয়াৰ পৰা তলতে দেখাব আপোনালোকৰ ইয়াতে কেইটামান IAY বাই PMUYZ বেনিফিচিয়াৰী, ইয়াতে কিন্তু সম্পূৰ্ণকৈ ডিটেইলছখিনি ইয়াতে দি আছে। আপোনালোকে কি কৰিব চাব, আপোনালোকে ইয়াতে দেখাব ষ্টেক হোল্ডাৰ্ছ। যেতিয়া আপোনালোকে ষ্টেক হোল্ডাৰ্ছত ক্লিক কৰি দিব, ষ্টেক হোল্ডাৰ্ছত ক্লিক কৰি দি দিয়াৰ পিছত দেখাব আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে দেখাব ইয়াতে হাউচ প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছ, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ ওচৰত পেজখন ওলাই যাব। জাষ্ট আপোনালোকৰ যিখন লিষ্ট আনিছে সেইখন লিষ্টখন কিন্তু আপোনালোকৰ
অতিকৈ বাধ্যতামূলক। যদি আপোনাৰ লিষ্টখন অনা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ মোবাইল ফোনৰ পৰাই অনলাইনৰ মাধ্যমত উলিয়াই ল'ব পাৰিব। তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ল'ব তাৰ কাৰণে আপোনালোকে কিন্তু নেক্সট ভিডিঅ'ত দেখাই দিম আপোনালোকে আইডিটো ক'ত পাব। এতিয়া আপোনালোকে দেখিব আপোনালোকৰ ওচৰত পেজখন এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে দেখিব ইয়াতে ষ্টেট, ইয়াৰ পৰা আপোনালোকৰ যিখন ষ্টেট সেইখন ষ্টেটখন ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত দেখিব ইয়াত আপোনালোকৰ আৱাজ প্লাছ আইডি, ইয়াত আপোনাৰ আইডিটো এণ্টাৰ কৰি দিব লাগিব। আপোনালোকৰ 9 ডিজিটৰ এখন ইউনিক আইডি থাকিব, সেইখন নাম্বাৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব লাগিব। দি দিয়াৰ পিছত দেখিব ইয়াতে গেট ফেমিলি মেম্বাৰ ডিটেইলছ, আপোনালোকে ইয়াতে ক্লিক কৰি দিলে কিন্তু এইখন কমপ্লিটলি আপোনালোকৰ ডিটেইলছখন আহি যাব। আৰু আপোনালোকৰ এইখন যিখন আইডিটো ক'ত পাব আপোনালোকক আগতে কৈ দিছোঁ যে আপোনালোকৰ পঞ্চায়ত যাব, পঞ্চায়ত যোৱাৰ পিছত আপোনালোকে যিখন লিষ্টটো আপোনালোকে জেৰক্স কৰি আনিছে সেইখন লিষ্টৰ পৰাই আপোনালোকে 9 ডিজিটৰ আইডিটো আপোনালোকে দেখা পাব। সেইখন লিষ্টৰ পৰা আপোনালোকে আইডিটো এণ্টাৰ কৰি দি দেখাব ইয়াতে গেট ফেমিলি মেম্বাৰ ডিটেইলছ, ইয়াতে ক্লিক কৰি দিলে কিন্তু আপোনালোকে সম্পূৰ্ণ ডিটেইলছখন ওলাই আহি যাব। ডিয়াৰ ভিউৱাৰ্ছ, আজিৰ মূল ভিডিঅ'খন এইখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'খন হেল্পফুল তেনে ক্ষেত্ৰত আপোনাৰ বন্ধু বান্ধৱীসকলক বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।